हेलो एवरीवन পোনপ্ৰথমে সকলোকে মোৰ চেনেল আসাম অসমীয়ালৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ সন্মুখত দেখুৱাম পূৰণ কৰাৰ তিনিটা শৰ্ট ট্ৰিক। অতি কম সময়ৰ ভিতৰতে শৰ্ট ট্ৰিক প্ৰয়োগ কৰি আপোনালোকে পূৰণ কেনেকৈ কৰিব পাৰিব তাৰে তিনিটা নিয়ম মই এই ভিডিঅ'টো দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ট্ৰিকটো হৈছে 11ৰে পূৰণ, অৰ্থাৎ 11ৰে আপোনালোকে যিকোনো সংখ্যা পূৰণ কেনেকৈ শৰ্ট ট্ৰিকত কৰিব পাৰিব। ইয়াতে এটা অংকৰ এটা সংখ্যা দিয়া আছে 6 আৰু 6ৰ লগত 11 পূৰণ কৰা হৈছে। আমি জানো এটা সংখ্যাৰ লগত যদি আপুনি 11 বা 11 পূৰণ কৰে তেনেহ'লে সেই সংখ্যাটো দুবাৰ লিখিলে তাৰ এনচাৰটো ওলাই যায়। অৰ্থাৎ এইটো 6ৰ লগত 11 পূৰণ কৰিলে হ'ব 66। ঠিক সেইদৰে যিকোনো সংখ্যাৰ লগত 11 পূৰণ যদি কৰে এটা অংক বিশিষ্ট সংখ্যা যেনেকৈ ধৰি লওক 8, 8ৰ লগত 11 পূৰণ কৰিলে হ'ব কিমান 88। এনেকৈ আমি এটা অংকৰ সংখ্যাৰে 11 পূৰণ কৰিলে সেই সংখ্যাটো দুবাৰ লিখিলে উত্তৰটো ওলাই যায়। ইয়াৰ পিছত আমি চাম দুটা অংক বিশিষ্ট সংখ্যাৰ লগত যদি 11 পূৰণ কৰে তেনেহ'লে উত্তৰটো কেনেকৈ ওলাব। ইয়াতে দিয়া আছে 23 আৰু 11। এইটো আমি কেনেকৈ পূৰণ কৰিম ইয়াতে চাওক 2 আৰু 3 আছে। প্ৰথম অংকটো আছে 2 আৰু ইয়াৰ পিছৰ অংকটো আছে 3। প্ৰথমতে আমি 3টো লিখিম শেষৰ সংখ্যাটো। ইয়াৰ পিছত আমি চাম এই দুটা সংখ্যাৰ যোগফল কিমান। 2 আৰু 3ৰ যোগফল আমি জানো 5। তাৰপিছত একেবাৰে বাওঁ হাতে থকা আপোনাৰ যিটো সংখ্যা 2 আছে সেই 2টো আমি ইয়াতে লিখি দিম। অৰ্থাৎ সোঁফালৰ সংখ্যাটো আৰু বাওঁফালৰ সংখ্যাটো লিখিব লাগিব আৰু এই দুটাৰ যোগফল আমি মাজত বহুৱাই দিব লাগিব, তেতিয়া ইয়াৰ উত্তৰটো ওলাই যাব। গতিকে আপোনালোকে অংকটো কৰি চাব পাৰে। এই অৰ্থাৎ 23 11ৰ লগত যদি পূৰণ কৰে তেনেহ'লে এনচাৰটো হ'ব 253। ইয়াৰ পিছত আমি তিনিটা অংক বিশিষ্ট সংখ্যাৰ পূৰণফলটো আমি ইয়াতে চাম। তিনিটা অংক বিশিষ্ট সংখ্যা ইয়াতে ধৰি লওক দিয়া আছে 254। 254ৰ লগত 11 কি কৰিব লাগে পূৰণ কৰিব লাগে। এইটো আগৰটো নিচিনাই প্ৰায় ছেইম ট্ৰিক হয়। যেনেকৈ ইয়াত লাষ্টত 4 আছে, এইটো আমি লিখিম একেবাৰে ৰাইট ছাইডত লিখিব লাগিব। ইয়াৰ পিছত এই ৰাইট ছাইডৰ পৰা আমি যোগ কৰি যাম, অৰ্থাৎ 4 আৰু 5 যোগ কৰিম কিমান হ'ব 9। পিছত 5 + 2 কৰিম হ'ব কিমান 7 আৰু একেবাৰে লেফ্টত যিটো সংখ্যা আছে আমি ইয়াত লিখি দিম। অৰ্থাৎ ৰাইট ছাইডৰ সংখ্যাটো আৰু লেফ্ট ছাইডৰ সংখ্যাটো লিখিবই লাগিব আৰু মাজত যি দুটা সংখ্যা লিখিছোঁ সেইকেইটা আমি ৰাইট ছাইডৰ পৰা সংখ্যাবিলাক যোগ কৰি পেলাই লিখিছোঁ। এতিয়া আপোনালোকে এই অংকটো কৰি চাব, ইয়াৰ উত্তৰটো ওলাব 2794। ইয়াৰ পিছত 4টা অংক বিশিষ্ট সংখ্যা আমি কেনেকৈ কৰিম ছেইম পদ্ধতি মই ইয়াতে কৰি দেখুৱাই আছোঁ। ইয়াতে চাওক 6 আছে একেবাৰে ৰাইট ছাইডত, গতিকে আমি প্ৰথমে 6 লিখিম ইয়াতে। তাৰপিছত এইফালৰ পৰা যোগ কৰি যাওক। 6 আৰু 5 যদি যোগ কৰে কিমান হয় 11 হয়। 11 1 লিখিলে হাতত থাকিব কিমান 1। ইয়াৰ পিছত 5 আৰু 2 যদি যোগ কৰে তেনেহ'লে হ'ব 7 আৰু ইয়াৰে হাতৰ 1 আছিলে যোগ কৰিলে কিমান হয় 8। তাৰপিছত 2 আৰু 1 যোগ কৰক কিমান হ'ব 3 আৰু একেবাৰে লেফ্টত যিটো সংখ্যা আছে আমি এইটো লিখিবই লাগিব। অৰ্থাৎ ৰাইট ছাইডৰ সংখ্যাটো লিখিব লাগিব, লেফ্ট ছাইডৰ সংখ্যাটো যিটো আছে সেইটো লিখিব লাগিব আৰু মাজৰ সংখ্যাবিলাক এনেকৈ আমি এটাৰ লগত আনটো এনেকৈ যোগ কৰি পেলাই এনেকৈ লিখিম। হাতত যদি থাকে সেইটো আমি ৰাখি পেলাই তাৰ পিছৰটোৰ লগত যোগ কৰি দিব লাগিব। এনেকৈ আপোনালোকে শৰ্ট ট্ৰিকত 11ৰে পূৰণ কৰি উত্তৰবিলাক উলিয়াব পাৰে। ইয়াৰ পিছত ট্ৰিকটো হৈছে 55ৰে যিকোনো সংখ্যাক পূৰণ। গতিকে চাওঁ আহক কেনেকৈ কৰিব লাগে। 55ক কেনেকৈ পাওঁ আমি 5 × 11 কৰিলে আমি 55 পাওঁ। প্ৰথমতে 11ৰে এইটো পূৰণ কৰি ল'ম। আগত যিটো ট্ৰিক দেখুৱাইছোঁ সেই ট্ৰিক ব্যৱহাৰ কৰি পেলাই ইয়াতে একেবাৰে শেষত সংখ্যাটো আছে কিমান 0। তাৰপিছত যোগ কৰি যাওক 0 আৰু 5 যোগ কৰিলে হ'ব 5। 5ৰ লগত 3 যোগ কৰিলে হ'ব 8। ইয়াৰ পিছত 3ৰ লগত 9 যোগ কৰিলে হ'ব 12। 12ৰ 2 হাতত থাকিব 1। পিছত 9ৰ লগত 2 যোগ কৰিলে 11 আৰু হাতৰ 1 কিমান হ'ব 12, হাতত থাকিব আকৌ 1। ইয়াতে আছে 2, গতিকে আমি ইয়াত লিখিম কিমান 3। এতিয়া এইটো ওলাইছে 11ৰে পূৰণ কৰি পেলাই। এতিয়া লাষ্টত আমি এটা 0 বহুৱাই দিম। 0 বহুৱাই পেলাই এইটো আমি কি কৰিম যিবিলাক জোৰ সংখ্যা আছে এই জোৰ সংখ্যাবিলাক 2ৰে হৰণ কৰি যাম। অৰ্থাৎ ইয়াতে আছে 32, 2ৰে হৰণ কৰে 16। পিছত 28, 2ৰে হৰণ কৰিলে হ'ব 14। পিছত আছে 500, 500ক যদি 2ৰে হৰণ কৰি কিমান হ'ব 250। গতিকে এইটো হ'ব আপোনাৰ 55ৰে এইটো পূৰণ কৰিলে আমাৰ এই সংখ্যাটো ওলাব। ইয়াৰ পিছৰটো আমি চাওঁ কৰি কি হয়। ইয়াৰ পিছত যিটো আছে সংখ্যাটো সেইটো আছে 45623 × 55। এইটো ছেইম পদ্ধতি। 55ক আমি জানো 5 × 11 কৰিলে 55 হয়। প্ৰথমতে 11ৰে এইটো পূৰণ কৰি ল'ম, এই ট্ৰিক ব্যৱহাৰ কৰি ল'ম। প্ৰথমতে ইয়াত 3 আছে একেবাৰে সোঁফালে আমি 3 লিখিম।
পিছত 3 আৰু 2 যোগ কৰিলে হ'ব 5, 5 আৰু 6 যোগ কৰিলে হ'ব 8, 6 আৰু 5 যোগ কৰিলে হ'ব 11, হাতত থাকিব 1, পিছত 5 আৰু 4 যোগ কৰিলে হ'ব 9 আৰু ইয়াতে হাতৰ 1 থাকিব, গতিকে হ'ব ইয়াতে 10 0 আৰু ইয়াতে 4 হাতৰ 1 কিমান হ'ব 5, এটো ওলাই গ'ল 501853। ইয়াতে আমি এটা কি বহাব লাগিব, শূন্য বহাব লাগিব। এতিয়া জোৰ বনাই পেলাই আমি 2 ৰে হৰণ কৰি দিম। 50ক 2 ৰে হৰণ কৰিলে হ'ব 25, পিছত ইয়াত আছে 1, 1তো আমি 2 ৰে হৰণ কৰিব নোৱাৰোঁ, এটা শূন্য বহাব লাগিব। পিছত আছে 18, 18ক 2 ৰে হৰণ কৰিলে হ'ব 9, পিছত আছে 530, 530ক যদি 2 ৰে হৰণ কৰে তেনে হ'ব 265। এতিয়া আপোনালোকে পূৰণ কৰি চাব পাৰে, উত্তৰটো ওলাব এইটো। আমি চাম দুটা অংকৰ গঠিত সংখ্যাবিলাক কেনেকৈ পূৰণ কৰিব লাগে। প্ৰথমে আমি সৰু পূৰণটো কৰি চাওঁ, 1 2 1 4 তো পূৰণ কৰিলে প্ৰথমতে আমি 4 আৰু 2 পূৰণ কৰিম, কিমান হয় 8, পিছত ক্ৰছ পূৰণ কৰিম 4 লগত 1, 1 লগত 2, 4 লগত 1 পূৰণ কৰিলে কিমান হয় 4 আৰু 1 লগত 2 পূৰণ কৰিলে কি হয় 2, আৰু 4 আৰু 2 যোগ কৰিম পিছত, অৰ্থাৎ ক্ৰছ পূৰণ কৰি পেলাই আমি যোগ কৰিম, যোগ কৰিলে কিমান হ'ব 6, 6টো আমি ইয়াতে বহুৱাই দিম, পিছত 1 আৰু 1 পূৰণ কৰিম, ইয়াতে হ'ব 1, গতিকে উত্তৰটো হ'ব 168। আপোনালোকে কৰি চাব, উত্তৰটো হ'ব 168। এইটো আমি মুখে মুখে কৰি উলিয়াব পাৰি। আপুনি যদি কৰি গৈ থাকে তেনেহ'লে এটা সময়ত আপোনাৰ এইটো আয়ত্তত আহি যাব আৰু আপুনি অতি সহজ আৰু অতি সোনকালে এই ট্ৰিক ব্যৱহাৰ কৰি উত্তৰবিলাক কৰিব পাৰিব। এতিয়া আমি চাওঁ 92 আৰু 29ৰ 2। প্ৰথমতে এই সোঁফালৰ দুটাত আমি চিধা চিধি পূৰণ কৰিম। 9 × 2 হয় কিমান 18, হাতত থাকি কিমান 1, পিছত ক্ৰছ পূৰণ কৰিম 9 × 9 81, পিছত 2 × 2 হয় কিমান 4। এতিয়া এই দুটা যোগ কৰি লওক, অৰ্থাৎ ক্ৰছ পূৰণ কৰি পেলাই পিছত যোগ কৰিম, এইটো হ'ব কিমান 85। তাৰ লগত এই হাতৰ 1 যোগ কৰিলে কিমান হয় 86, 86ৰ আমি ইয়াতে 86 বহাব নোৱাৰিম, বহাব লাগিব কিমান 6, হাতত থাকিব কিমান 8। পিছত আমি 2 আৰু 9 পূৰণ কৰিম, 2 × 9 কৰিলে 18, 18ৰ লগত যদি 8 যোগ কৰে তেনেহ'লে হ'ব 26, গতিকে আমাৰ এনচাৰটো হ'ব 2668। গতিকে আপোনালোকে এইটো কৰি চাব পাৰে আৰু শ্বৰ্ট ট্ৰিকতো কৰি চাব পাৰে। শ্বৰ্ট ট্ৰিকটো আপোনালোকে নিশ্চয় বুজি পাইছে। ইয়াৰ পিছত আৰু এটা আছে ইয়াতে উদাহৰণ, সেইটো আমি কৰোঁ, কি হয় চাওক। তাহলে আপোনালোকে এই পদ্ধতিটো ব্যৱহাৰ কৰি পেলাই, শ্বৰ্ট ট্ৰিকটো ব্যৱহাৰ কৰি পেলাই যিকোনো দুটা অংক বিশিষ্ট সংখ্যাৰ যিকোনো পূৰণ অতি সহজে অতি সোনকালে কৰি উলিয়াব পাৰিব। যেনেকৈ 15 আৰু 31 দিয়া আছে, 15, 15 আৰু 31 যদি পূৰণ কৰে, প্ৰথমতে মই কি কৈছিলোঁ সোঁফালৰ চিধা চিধি পূৰণ কৰিব, কিমান হ'ব 5, পিছত ক্ৰছ পূৰণ 1ৰ লগত 1 পূৰণ কৰিলে 1, 3 × 5 কিমান হ'ব 15, এই দুটা যোগ কৰক, যোগ কৰিলে কিমান হয় 16, 16ৰ 16 বহাব নোৱাৰিব, বহাব লাগিব কিমান 6, ইয়াতে 6 বহালোঁ, হাতত থাকিব 1, পিছত এইটো সোঁফালৰ দুটা পূৰণ কৰক, 3 পূৰণ 1 কৰিলে 3 আৰু এই হাতত আছিলে কিমান 1, 1 আৰু 3 যোগ কৰিলে কিমান হয় 4, গতিকে উত্তৰটো হ'ব 465। এইটোৰ উত্তৰ হৈছে 465। এনেকৈ আপোনালোকে শ্বৰ্ট ট্ৰিক ব্যৱহাৰ কৰি এনচাৰবিলাক উলিয়াব পাৰে। আশা কৰোঁ আজিৰ ভিডিঅ'ত দেখুওৱা এই 3টা শ্বৰ্ট ট্ৰিক আপোনালোকে ভালদৰে বুজি পাইছে আৰু যিকোনো পৰীক্ষাত আপোনালোকে এইকেইটা ব্যৱহাৰ কৰিবলৈ পাৰিব। আৰু যদি আপোনালোকে ভিডিঅ'কেইটাৰ পৰা কিবা সহায় পাইছে তেনেহ'লে নিশ্চয় ভিডিঅ'টো লাইক কৰিব আৰু লগতে কমেণ্ট কৰিব আৰু লগৰবোৰৰ লগত শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু ইয়াৰ পিছত ইয়াত এনেকুৱা আৰু ভিডিঅ' পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলৰ যিটো বেল আইকন সেইটো দবাই থ'ব, যাতে মই ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায়। তেনেহ'লে আজিৰ কাৰণে ইমানেই, ধন্যবাদ।